কি ভাবিব লাগে এইটোতো চৰকাৰ আমাৰ আহি আছে প্ৰমোদ বড়ো চৰকাৰ বড়োলেণ্ডত বিটিআৰত এইটোতো চিধা কথা হৈ গ'ল হিচাপটো আজি তাৰিখত যদি চাই তো আজি তাৰিখত যদি আমি আমাৰ বড়োলেণ্ড বা বিটিআৰৰ যিটো নেকি ৰাজনীতিবোৰ যিটো নেকি বতাবৰণ এটমস্ফিয়াৰটো যদি আমি চাওঁ ইয়াত ইউপিপিএল চৰকাৰ আহি আছে এইটো চিধা কথা ইয়াত আৰু বেলেগ দল নাই হাগ্ৰামা মহিলাই কৈছে ইউপিপিএল উৰি যাব কিহৰ কাৰণে উৰিব হাগ্ৰামা মহিলাৰ বিগত 15টা বছৰত তেওঁ আছিলে যিহেতুকে আমাৰ শোণিতপুৰ বাকী ৰাইজৰ কাৰণে তেওঁ কি কাম কৰিলে কি ভাবিব লাগে এইটোতো চৰকাৰ আমাৰ আহি আছে প্ৰমোদ বড়ো চৰকাৰ বড়োলেণ্ডত বিটিআৰত এইটোতো চিধা কথা হৈ গ'ল হিচাপটো আজি তাৰিখত যদি চাই তো আজি তাৰিখত যদি আমি আমাৰ বড়োলেণ্ড বা বিটিআৰৰ যিটো নেকি ৰাজনীতিবোৰ যিটো নেকি বতাবৰণ এটমস্ফিয়াৰটো যদি আমি চাওঁ ইয়াত ইউপিপিএল চৰকাৰ আহি আছে এইটো চিধা কথা ইয়াত আৰু বেলেগ দল নাই হাগ্ৰামা মহিলাই কৈছে ইউপিপিএল উৰি যাব কিহৰ কাৰণে উৰিব হাগ্ৰামা মহিলাৰ বিগত 15টা বছৰত তেওঁ আছিলে যিহেতুকে আমাৰ শোণিতপুৰ বাকী ৰাইজৰ কাৰণে তেওঁ কি কাম কৰিলে না ভূমিৰ সমস্যাই তেওঁ সমাধান কৰিলে না এই অঞ্চলৰ কিবা এটা স্কুল কলেজে তেওঁ মানে ইয়াত ভাল কৰিলে তো তেওঁতো কোনো অৰিহণা নাই আমাৰ শোণিতপুৰ বা গহপুৰ বা বিশ্বনাথত তো এই অঞ্চলত যিটো নেকি ৰাইজ তেওঁলোকেতো নিশ্চয় তেওঁ মানে ভোট নিদিব DPF এইটো চিধা কথা যে ইউপিপিএল চৰকাৰ গঠন হ'ল চৰকাৰত আহিলে এই অঞ্চলৰ ৰাইজৰ কাৰণে ভূমিৰ যে সমস্যা আছিলে এই সমস্যা সমাধান কৰি দিয়া আছে মাটি এণ্টাইটেল ভূমিৰ এণ্টাইটেলো দিলে এক্সটেনশ্যন পাৰ্টো হ'ল এতিয়া নেক্সটবাৰ আৰু গভৰ্ণমেণ্ট আহিব লাগে আৰু ইয়াত যিমানখিনি আমাৰ 45টা যি ডিপাৰ্টমেণ্ট আছে বিটিআৰত এই 45 ডিপাৰ্টমেণ্টৰ যি স্কিমবিলাক মাত্ৰ ইয়াত আনিব লাগে বা সিমানখিনি তাৰ আগতীয়াকৈ নিৰ্বাচন নোহোৱা আগতে আলাৰী চৰাং আঁচনি ইয়াত আহি পালে 20-25টামান মানে কি কয় ধৰ্মীয় অনুষ্ঠানবিলাকত চেণ্ট গ্ৰেভেল ইয়াত আহি পালে তো নিৰ্বাচনৰ পিছত যেহেতু চৰকাৰে আহিবই আৰু বহুতখিনি আঁচনি ইয়াত আহিব ডেভেলপমেণ্ট হ'ব বহুতখিনি কাম কৰিব লগা আছে তো এইটো কাৰণে আজি তাৰিখত যদি চাই ইয়াত আৰু কোনোবা BPF কিবা কিবি এইবিলাক আৰু ইয়াত নাহে চিধা কথা কাৰণ 17 বছৰ তেওঁলোকে চৰকাৰত থকা সময়ত এই অঞ্চলৰ ৰাইজৰ কাৰণে তেওঁলোকে একো ইয়াত উপস্থিতিয়ে নহ'ল তেওঁলোকে এতিয়া আজি তাৰিখত যদি ভোট খুজিব আহে এইটোতো ৰাইজে মানি নলয় না এইটো কথাটো আজি তাৰিখত এইবিলাক স্পষ্ট কথা বৃহৎ এই শোণিতপুৰৰ বিভিন্ন জেগাত ইতিমধ্যে কোনো ধৰণৰ উন্নয়নে হোৱা নাই আজিলৈকে এই মুহূৰ্তলৈকে কি ক'ব না প্ৰায়ভাগ এৰিয়া আচলতে ফৰেষ্ট এৰিয়া আছিল তো এইটো কাৰণে ইয়াত যিহেতু কাউন্সিলটো নাছিলে ইয়াত ডাইৰেক্টকৈ ষ্টেট গভৰ্ণমেণ্টৰ তেনেকুৱা ধৰণৰ কি কয় এছেম্বলি ছেগমেণ্টবিলাক আছিলে বা পাৰ্লিয়ামেণ্ট ছেগমেণ্টবিলাক আছিলে তো তেনেকুৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিম বা ষ্টেট গভৰ্ণমেণ্টৰ কিছু স্কিমবিলাক আচলতে ফৰেষ্ট এৰিয়াত তেওঁলোকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে অলপ অসুবিধা যিহেতু ফৰেষ্ট এৰিয়াৰ কাৰণে তো এতিয়া আজি তাৰিখত আমি যদি চাওঁ যে 2006ত যে ফৰেষ্ট ৰাইট এক্ট এইটো যিহেতু পাৰ্লিয়ামেণ্টত পাছ হৈ গ'ল তো তাৰ পিছত আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা এই অঞ্চলটো আমি সংযোজন কৰি ল'ব পাৰিলোঁ তো এই কাৰণে কাউন্সিলৰ কিছু যি ডিপাৰ্টমেণ্ট এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে কাৰ মানে কি কয় চেণ্ট গ্ৰেভেলে হওক কিবা এটা ৰাস্তাৰ মানে কাম কৰিবৰ কাৰণে কাৰো NOC নালাগে ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে ফৰেষ্ট এৰিয়া তেওঁলোকে কাম কৰিব তো এইটো কাৰণে এই অঞ্চলটো যিহেতু এটা সময়ত ফৰেষ্ট এৰিয়া আছিলে বনাঞ্চল অঞ্চল আছিলে এইটো কাৰণে ষ্টেট গভৰ্ণমেণ্ট বা MLA বিলাক মানে তেওঁলোকে অকণমান অসুবিধা পাইছে কাৰণ তেওঁলোকৰ কিছুমানে গাইডলাইনছ আৰু ক্ৰাইটেৰিয়াবিলাক আছে কিন্তু এতিয়া কাউন্সিলত তেওঁলোকে অন্তৰ্ভুক্ত হ'ল তো এই কাউন্সিলত যিখিনি মানে স্কিমছবিলাক যিকোনো ডিপাৰ্টমেণ্টবিলাক ইয়াত আজি তাৰিখত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু এতিয়া ষ্টেট লগত কোনো ইয়াত মানে কথা নাই আমি কাউন্সিল হিচাপে আমি ইয়াত ডেভেলপমেণ্টৰ কথাটো আমি চিন্তা কৰিম তাৰ বাদেও যে যিহেতু ডাঙৰ ডাঙৰ PMGSY CMGSY আৰু বহুতখিনি মানে এনুৱেল অপাৰেশ্যন প্লানবিলাক মানে স্কিম আছে আৰু ষ্টেটৰ পৰা আমি যিমান পাৰোঁ আমি দিল্লীৰ পৰা যিমান পাৰোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া মহোদয়ে এই অঞ্চল ডেভেলপমেণ্ট কৰিবৰ কাৰণে এই আঁচনিবিলাক এইটো যদি আমি কয় যে মানে কি কয় হাগ্ৰামা মহিলাৰীয়ে APB আৰু APBয়ে যদি হাগ্ৰামা মহিলাৰী যদি কয় তো তেতিয়াহ'লে কেনেকুৱা হ'ব আপচুটো হ'ল এটা ছাত্ৰ সন্থ তেওঁলোকে নিজাববীয়াকৈ এটা কনষ্টিটিউশ্যন আছে তেওঁলোকৰ নিজাববীয়াকৈ এটা প্ৰিন্সিপল আছে তেওঁলোকৰ নিজাববীয়াকৈ এটা আইডিঅলজি আছে আমি হ'ল UPPL হিচাপে আমি ৰাজনৈতিক দল তো গতিকে ছাত্ৰ সন্থাৰ সকলোৱে যিখিনি সময়ত যি মানে এটা পৰিস্থিতি আহে তো এইখিনি সময়ত যি সংগঠনে নহওক কিয়
এইটো বড়ো বুলি নহয় বা মানে আদিবাসী বুলি নহয় মানে অসমীয়া বুলি নহয় সব সংগঠনবিলাকে আজি তাৰিখত যদি আমি চাই তো তেতিয়াহ'লে বড়োলেণ্ড অঞ্চলত CCBTR বুলি এটা অনুষ্ঠান আছে এটা কংগ্লমেৰেশ্যন অফ ভেৰিয়াছ অৰ্গেনাইজেশ্যন তাত আছে তো সকলো যি কংগ্লমেৰেশ্যন অফ মানে যি সংগঠন BTR-ত আছে CCBTR তেওঁলোকেতো ওলাই আহিছে না এতিয়া IPPL ছাপোৰ্ট কৰিবৰ কাৰণে UPL চৰকাৰখন আপচে চলাই থকা বুলি হাগ্ৰাময় মহিলাৰীয়ে এক অভিযোগ আনিছে কি ক'ব UPPL পলিটিকেল পাৰ্টিখন মানে কোনে এফচি চলে আছে তো আমি যদি কম যে বনচু আৰু BSUৱে মানে হাগ্ৰামা মহিলাৰীক মানে চলাই আছে আমিও ক'ব পাৰোঁ যে তেওঁ মানে গঠন কৰি দিয়া বনচু তেওঁ গঠন কৰি দিয়া BSU তো তেওঁলোকে হাগ্ৰামা মহিলাৰীক মানে চলাই আছে এতিয়া হাগ্ৰামা মহিলাৰীটো আৰু কোনো ফাৰ্ষ্ট সাইডনেছ এটা ভিজন যিহেতু নাই তো কিছু মানে অলপ কি কয় CITৰ পৰা কিছু অলপ ইউনিভাৰ্চিটিত মানে পঢ়ি অহা তেওঁলোকে BSU পাতিছে না কিবা মানে অৰ্গেনাইজেশ্যন কৰিছে তো তেওঁলোকে হাগ্ৰামা মহিলাৰীক মানে এটা মায়াজাল দি তেওঁলোকে মানে পৰিচালনা কৰি আছে আৰু কিন্তু ফাৰ্ষ্ট সাইডনেছ আৰু ফাৰ্ষ্ট ভিজন যিহেতু হাগ্ৰামা মহিলাৰী নাই আৰু এই কাৰণে যোৱা 17টা বছৰত আমাৰ বড়ো ৰাইজসকলৰ কাৰণে ইনক্লুডিং ইৰেছপেক্টিভ অফ এভৰি কাষ্ট এণ্ড ক্ৰিড এতিয়া যি ধৰণৰ 26টা জনগোষ্ঠীৰ কথা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰিছে যোৱা 17টা বছৰত কোনো মদাহী কোনো কোচ ৰাজবংশী কোনোবা মানে বৰ্মন কছাৰী তেওঁলোকৰ কথা আচলতে তেওঁৰ মুখত উল্লেখ নাছিলে আৰু তেওঁ মানে গমো নাপাইছিলে এইবিলাক ক্ষুদ্ৰ যি মানে জাতিসকলৰ কথা এতিয়া আজি তাৰিখত যদি চাওঁ আমাৰ হৰিচিঙা সমষ্টিত কণ্টেষ্ট বুলি তেনেকুৱা আচলতে নাহিব এই কাৰণে নাহিব কাৰণ তেওঁলোকৰ যিটো নেকি ভেটি আৰু এই ভেটিটো আজি তাৰিখত নাই তো এইটো কাৰণে UPPL দল ইয়াত আৰামছে মানে জিকি যাব অলৰেডি তাতে লিগেল পাৰ্ট চাই আছে আৰু এইটো পাৰ্টটো উকিলবিলাক চাই আছে আৰু এইটো পাৰ্টটো অলপ কম দিনৰ ভিতৰত আমাৰ যিহেতু এটা গভৰ্ণমেণ্ট আৰু এইখিনি সময়ত যথেষ্ট ফিনান্সিয়েল মানে হেল্প মানে কৰিছে আৰু এইটো যিজন উকিল আমাৰ মানৱ চৰণীয়া ডাঙৰীয়া সেইদিনাখন টেলিভিজন ইণ্টাৰভিউত কৈছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ৰঞ্জন দৈমাৰীৰ যি মানে কেছৰ ক্ষেত্ৰত যথেষ্টখিনি মানে ফিনান্সিয়েল হেল্প আৰু আৰ্থিক সাহায্য মানে দি আছে ৰঞ্জন দৈমাৰী ডাঙৰীয়া ওলাব লিগেল প্ৰচেছ আছে এইটো তো লিগেল প্ৰচেছ যেতিয়া চোৱা চিতা কৰি আছে এইটোতো ওলাব এইটো কোনো একজন ব্যক্তিত্ব আৰু জেলত ৰাখি থাকিব নোৱাৰে যে ৰাজীৱ গান্ধী যিসকলে নেকি ছুইচাইড বম্বত উৰাই দিছিলে তেওঁলোকেতো আজি তাৰিখত মানে মুকলি আকাশত ঘূৰি আছে এনেকুৱা বুলি নহয় যে কোনোবাই বিচাৰাৰ দৰে যে আজিও মানে ওলাব লাগে কালিও ওলাব লাগে তেনেকুৱা ধৰণৰতো নহয় এটা প্ৰক্ৰিয়া আছে আৰু প্ৰক্ৰিয়াৰ মতে তেওঁ ওলাই আহিব ইউথছৰ কাৰণে আমি খুব ভাল আঁচনিবিলাক আমি কৰিছোঁ কিন্তু বিশেষ কৰি এডুকেটেড ইউথৰ কাৰণে আমি এতিয়া ভাল এটা চিন্তা কৰিছোঁ কাৰণ যিসকল BA MA পঢ়ি আছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী তেনেকুৱা মানে পঢ়িব নোৱাৰাবিলাক আমি কি কৰিম তো এইটো কাৰণে আমি যেহেতু BEd কলেজৰ আমি গভৰ্ণমেণ্ট BEd কলেজৰ আমি চিন্তা কৰিছোঁ ওদালগুৰিত যে এটা ইণ্ডেক্সটো আমি যদি চাওঁ তেতিয়াহ'লে 2025 to 2030লৈকে তাতে বহুত শিক্ষক আচলতে ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে গভৰ্ণমেণ্ট ক্ৰাইটেৰিয়া কৈ আছে যে মানে শিক্ষা অনুষ্ঠানত GT আৰু PGTত যদি তাতে চাকৰি পাব লাগে মাষ্টৰ তেতিয়াহ'লে মানে কি কয় BEdটো লাগে BEd ডিগ্ৰীটো লাগে তো এইটো কাৰণে তৎকালীনভাৱে চৰকাৰ অহাৰ লগে লগে আমি BEd কলেজটো আমি ঠিক ঠাক কৰিম আৰু লগতে ইউথসকলৰ কাৰণে আপোনালোকে দেখা পাইছে যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যে বড়োলেণ্ড CM কাপ তেওঁ মানে এটা ফাৰ্ষ্ট টাইম গ্ৰাছৰুট লেভেললৈকে এটা ফুটবল টুৰ্ণামেণ্ট তেওঁ লঞ্চ কৰিছে তো তাৰপিছত দুৰণ কাপ আমাৰ 3বাৰকৈ আমাৰ এই বড়োলেণ্ডত হৈ গ'ল তাৰপিছত ইফালে সন্তোষ ট্ৰফিও হৈ গ'ল কিন্তু যি ধৰণৰ বেলেগ ইউনিভাৰ্চিটিত BFED যিটো নেকি ডিপাৰ্টমেণ্টটো আছে আমি জানো যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে BFED তো এই BFED যি মানে ডিগ্ৰীটো আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি অন্তৰ্ভুক্ত কৰিব লাগিব এই ডিপাৰ্টমেণ্টটো আচলতে আমি আনিব লাগিব Thank you.